ৰাজ্যৰ শিক্ষা বিভাগত নাভূত নাচৰুত কাণ্ড শিক্ষা বিভাগে আবেদন গ্ৰহণ কৰে ঠিকই কিন্তু নিযুক্তিহে দিব নোৱাৰে নিযুক্তি দিম বুলি কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু নিযুক্তি বিচাৰি সোমবাৰে এইদৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিলে শতাধিক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত শিক্ষকৰ পদ খালী হৈ আছিল মুঠ ৫,৫৫০টা যোৱা বছৰৰ ডিচেম্বৰ মাহতে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন দিছিল প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিজ্ঞাপনৰ পিছতে এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে পদ পূৰণৰ বাবে আবেদন কৰিছিল বিভাগে আবেদন গ্ৰহণ কৰিলে ঠিকই কিন্তু আজি পৰ্যন্ত নিযুক্তি দিবলৈ অসমৰ্থ ৰাজ্যৰ শিক্ষা বিভাগৰ এই কাণ্ডত অতিষ্ঠ হৈ এইদৰে ওলাই আহিল আবেদনকাৰী প্ৰাৰ্থীসকলৰ ক্ষোভ 1 লাখ চাকৰিৰ কথা কোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৫,৫৫০টা পদতে কিয় নিযুক্তি দিব পৰা নাই প্ৰাথমিক শিক্ষক পদৰ বাবে আবেদন কৰিছিলো ৫,৫৫০টা আছিল তাৰ কাৰণে হয়তো আমি 8 মাহ ওয়েট কৰিব লগা হৈছে এতিয়াও আৰু আমি অন্তত আশাবাদী আছিলো যে যেহেতু আমি সোনকালে এপইন্টমেন্ট এটা পাম সবৰে এটা আশা থাকে যে এবাৰ হয়তো নাপাবও পাৰো এটো গ্যাৰান্টি নাই যে আমি পাম কিন্তু তথাপিতো আশা কৰিছো যে আমি পাম গতিকে হেতু কাৰণে আমি ইমান দিলে কিয় হৈ আছে সেই কথাটো জানিবৰ কাৰণে আমি আহিছিলো ইয়াত বাইদেউৰ ওচৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া হেৰি কয় যে আপোনাৰ এক বছৰৰ ভিতৰতে 1 লাখ নিযুক্তি দিব কিন্তু আপোনালোকে চাওক যে ৫,৫৫০টা নিযুক্তি দিওঁতে 1.5 বছৰ সময় লাগে নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দুই ভাষ্যও হলঠেকত পেলাইছে প্ৰাৰ্থীসকলক যাৰ বাবে শীঘ্ৰেই নিযুক্তিৰ দাবী জনালে এইসকল প্ৰাৰ্থীয়ে আৰু শিক্ষামন্ত্ৰী কি কৈছিল 2 দিন আগতে কৈছিল কোড অফ কণ্ডাক্ট লাগিছে সেই কাৰণে আমি কি অলপ ৰখিব লগা হৈছে এতিয়া আমি প্ৰক্ৰিয়াটো 2 দিনত আমি কমপ্লিট কৰিম তাৰে কেইদিনমান পিছত আকৌ সিএম ছাৰে কৈছে অহা বছৰ 10 মে'ত দিম চাওক সিএম ছাৰ আৰু শিক্ষামন্ত্ৰীৰ কি কথাৰ মিল নাই তে দেশৰ ভৱিষ্যত কি হ'ব আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে 2025 চনৰ 10 মে'ত নিযুক্তি সম্পন্ন কৰিব এইসকল প্ৰাৰ্থীৰ কিন্তু মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিটো আশ্বস্ত নহয় প্ৰাৰ্থীসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে কি নিযুক্তি 10 মে'ত দিব বুলি কৈছে কিন্তু নিযুক্তি 10 মে'ত কেতিয়া দিব 2025 ৰ 10 মে'ত দিব মাজত কি 1.5 বছৰ লাগে নেকি এটা পৰীক্ষাৰ মানে নিযুক্তিৰ 1.5 বছৰ লাগে নেকি আৰু নিযুক্তি ঠিক আছে 10 মে'তেই দিয়ে কথা নাই কিন্তু মেৰিট লিষ্টখন ওলাই দিব লাগে আৰু সবে কিবা এটা আশাত আছে প্ৰাৰ্থীসকলে বিচাৰিছে শীঘ্ৰেই তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়ক প্ৰকাশ কৰক প্ৰাৰ্থীসমূহৰ মেৰিট লিষ্ট হেমন্ত মামাই যিমান পাৰে সোনকালে আমাৰ মেৰিট লিষ্টখিনি প্ৰকাশ কৰিবলৈ আমাৰ ডি অফিচলৈ যাতে তেওঁ অনুমতি প্ৰেৰণ কৰে আৰু টেট উত্তীৰ্ণ এই প্ৰাৰ্থীসকলৰ এই দাবীক পৰৱৰ্তী সময়ত শিক্ষা বিভাগে কিদৰে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়